Hello, good evening everyone. কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল আৰু আমাৰো ভাল বাৰু and welcome to my another vlog বুলি ক'লে একদম আবেলিহে ষ্টাৰ্ট কৰিলো কাৰণ ৰাতিপুৱাৰ পৰা বহুত বেছি ব্যস্ত ঘৰৰ কাম ইটো হিটো আৰু দোকান এখনো যিহেতু আছে বাৰু আজি দোকানত থকা নাই ভাইটিহঁতে আছে মই ভাত পানী বনালো তাৰ পিছত মোৰ মা আহিছে মাহঁতে মা দুজনীও থাকিব আৰু তো যে কি নহওক আজি এঠাইলে গৈ আছো আপোনালোকক লগ পাই আছো এতিয়া এয়াৰপৰ্ট আহি আছো এয়াৰপৰ্ট জাষ্ট পাওঁৱে আৰু আমি এফালে সৰু বেটা আৰু ৰিচান্ট এফালে বৰদা গাড়ী চলাই আছে আৰু ভাইটি এজন আহিছে সি আমাক থৈ মেলি গুচি যাব সো যি কি নহওক আজি ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি দিব বুলি আশা ৰাখিলো পৰিৱেশটো বহুত ভাল লাগে এনেকা গ্ৰীণ এই মেটেকাবিলাকে যে বহুত বেছি হেৰি কৰি লয় ন এয়াৰপৰ্ট আহি পালোঁ অৰবিন্দ বাইদেউ ৰাণী মানুহ তাৰপিছত পুৰা হোৱাইট হৈ আছে আপোনালোকে নতুনকৈ খোলা মানে গোপীনাথ বৰদলৈ এয়াৰপৰ্টত যাব পালে বেছি ভাল লাগিলে হয় বাট একো নাই আৰু কেতিয়াবা যাম আমাৰ ফ্লাইট ইণ্ডিগ' লাগেজবিলাক দি দিছোঁ লাগেজ চেকিং হ'ব এতিয়া আৰু বৰ্ডিং পাছ ল'বলৈ আহি আছোঁ কফি অকণ খাই আছোঁ জেগাটো ওলাই গ'লে ইয়া কলকাতা গেট নম্বৰ 8 আজিকালি ফ্লাইটত উঠিব আহিলেও লাইন একদম পেচেঞ্জাৰে ফ্লাইট ৰখিছে আৰু আমিও মানুহকেইটা নামিম এতিয়া তো আমাৰ ৰাণী মানুহৰ লগত এবাৰ ফাৰ্ষ্ট ট্ৰিপ হৈছে ন ৰাণী পিছত আৰু দূৰ দূৰণিত যাব লাগিব এবাৰ কলকাতালৈকে আহিছোঁ নোযোৱা হা কলকাতা আমাৰ মানুহকেইজন আহি আছে এই সৰু বাবু আমাকে এতিয়া কলকাতাতে লগ পাই থাকিব আৰু 4 নম্বৰ বেল্ট লাগেজৰ কাৰণে ৰখিছে আৰু চবে ইয়াক উৎপাত ই এনেকৈ আহিছে শ্লাইড ফটো বাহিৰত আহিলোঁ কিন্তু বহুত গৰম আৰু ইফালে চাব পাৰে একদম ভিৰ পাপা মানে পেহা পাপা পেহী ৰাণীবা দাদা লৈছোঁ এতিয়া আমি এতিয়া এয়াৰপৰ্টৰ বাহিৰতে ৰখি আছোঁ ইফালে মা আছে চাব পাৰে আৰু মই আছোঁ চাব পাৰে উবেৰ কৰি লৈছোঁ আমি বহুত গৰম দেই আমাৰ তাত যেনেকুৱা গৰম ইয়াতহে আজিকালি আমাৰ তাতো বহুত গৰম নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰ পঢ়ি লৈছোঁ আৰু আছে কিয় বা নাই হিৰো মাৰিয়া আচল হিৰো এইটো 43 নামটো কলকাতা আমাৰ ৰুম সৰু বাবু পেহীহঁতৰ ৰুম এইয়া কি কৰে এই ল'ৰাটো এইফালে এটা ৰুম এটা বাৰু মেট দি দিব কৈছে চাই লওঁ এফালে ৰিচান থাকিব এফালে আমি তিনিটা আৰু এই আৰু বাথৰুম মোক দেখাই দিওঁ আকৌ ন মই তো আৰু চিম্পল ৰুম মানো কলকাতাত খাই আছোঁ ন পেহীয়ে চিকেন বনাই আনিছে পৰ্ক বনাই আনিছে মানে এতিয়া আমি ৰাইচ কুকাৰত ৰাইচ বনালোঁ আৰু দাইল বইল আমরা খালোঁ বাইদেউ বনাই আনিছে গুড নাইট ৰাণী মানুহ গুড নাইট বাইদেউ ভিন্দু ৰিচান্ত আহা
কলকাতাৰ পুৰা মেমৰি ভাত পানী খালোঁ এতিয়া আমাৰ ৰুমত আহিছোঁ খোৱা বোৱা কৰিলোঁ বাইদেৱে আজি বনাই আনিছিলে মই বনাই আনিছিলোঁ মেগী সেয়া আমি ফ্লাইটত খালোঁ মেগী সৰু বাবু মেগী ভাল লাগিছিলে নাই ভাল লাগিছিলে আজি এডোখৰ কুকাৰ লাগি পুৰিলে দেখিছিলে ৰাতিপুৱা বহুত চেং চেঙাই আছিলে যেনিবা এতিয়া নাই বাৰু বাকী যি কি নহওক কলকাতা আহি পালোঁ কলকাতা মাজে মাজে অহা হয় তো এবাৰ ইমান ফুৰাৰ সেইটো নাই আৰু জাষ্ট আহিছোঁ আৰু বাইদেউহঁতৰ ভিজাৰ কাম আছে আমেৰিকান ভিজাৰ তো এতিয়া আৰু শুয়ে যাম আৰু আমিকেইটাই আৰু কাইলৈ আপোনালোকক লগ পাম ক'ত যোৱা হয় কি কৰা হয় কিবা চালে জনাম কিন্তু আগে পিছেতো বহুত চাইছোঁ আৰু ইমান বেছি গৰম 12:28 হ'ল তো আপোনালোকে এনেকৈ কুকাৰ আনিলে বনাই খাব পাৰিব আৰু ভাতকেইটা তো আজিলৈ আৰু বাই বাই আৰু দেই লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত আজিৰ ভিডিঅ'টো বৰ বিশেষ নহ'ল একো চ' যি কি নহওক দি দিলোঁ আৰু আপোনালোকে চাই ভাল পালেও নাপালেও আৰু কমেণ্ট এটা দি দিব তো বাই এভৰিৱান এণ্ড টেক কেয়াৰ অল আৰু লগ পাম কলকাতাৰ পৰা অন্য এটা ব্লগত এডোখৰ পৰা অকণমান চেক চেকাই আছে